মই অন্নপূৰ্ণা কাশ্যপ পোনপ্ৰথমতে আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহিছোঁ। যোৱাটো ভিডিঅ'ত মই এটি শব্দ ব্যৱহাৰ কৰিছিলোঁ, সপ্তক, আৰু আজি সেই আলোচনা কৰিবলগীয়া বিষয়টো হৈছে সপ্তক। প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে সপ্তক কি, সেই বিষয়ে আপোনালোকক প্ৰথমতে জনাই দিওঁ যে সাধাৰণতে 7টা স্বৰৰ সমষ্টিকে সপ্তক বুলি কোৱা হয়। 7টা স্বৰ অৰ্থাৎ সা, ৰে, গা, মা, পা, ধা, নি, এই 7টা স্বৰৰ সমষ্টিক সপ্তক বুলি কোৱা হয়। ভাৰতীয় সংগীত শাস্ত্ৰত সপ্তক প্ৰধানকৈ 3টা মানি লোৱা হয়। 1 নম্বৰ হৈছে মন্দ্ৰ সপ্তক, 2 নম্বৰ মধ্য সপ্তক আৰু 3 নম্বৰ হৈছে তাৰ সপ্তক। মন্দ্ৰ সপ্তক আৰু তাৰ সপ্তকৰ স্বৰবিলাকত আমি চিনি পাবৰ কাৰণে কিছুমান চিহ্নৰ প্ৰয়োজন হয়। যিবিলাক স্বৰ মন্দ্ৰ সপ্তকত থাকিব, সেই মন্দ্ৰ সপ্তকত থকা স্বৰবিলাকৰ তলত এটা এটা ফুট দিয়া থাকিব। সেই স্বৰকেইটা তলত ফুট দিয়া থাকিলে আপোনালোকে বুজি পাব যে এইকেইটা হৈছে মন্দ্ৰ সপ্তকৰ স্বৰ, আৰু মধ্য সপ্তকৰ স্বৰবিলাকত কোনো ধৰণৰ তেনেকুৱা একো চিহ্ন প্ৰয়োগ নহয়, আৰু তাৰ সপ্তকৰ স্বৰবিলাকৰ ওপৰত এটা এটা ফুট দিয়া থাকে। তেনেদৰে আপোনালোকে স্বৰবিলাক নিজেই চিনি পাব বা জানিব পাৰিব যে কোনকেইটা স্বৰ কোনটো সপ্তকত আছে। এতিয়া মই সপ্তকৰ 3টা ভাগ, মন্দ্ৰ, মধ্য সপ্তক আৰু তাৰ সপ্তক কি হয় সেই বিষয়ে আপোনালোকক মই জনাই দিওঁ। প্ৰথমতে মই মধ্য সপ্তকৰ বিষয়ে ক'বলৈ লৈছোঁ। মধ্য সপ্তক হৈছে সপ্তকৰ 2 নম্বৰ ভাগ। মধ্য সপ্তক আচলতে সাধাৰণতে আমি যেনেদৰে কথা বতৰা পাতোঁ, আমাৰ ডিঙিত বা আমাৰ আমি একো কষ্ট নোপোৱাকৈ যিদৰে আমি কথা বতৰা পাতোঁ, যিমানটো আৱাজত আমি কথা বতৰা পাতোঁ সাধাৰণতে, সেয়াই হৈছে মধ্য সপ্তক। মধ্য সপ্তকত আমি যিকোনো গীত বা যিকোনো ৰাগ বা আমি কথা বতৰা কওঁতে কেতিয়াও আমি ডিঙিত বা নিজৰ কণ্ঠত আমি কেতিয়াও কষ্ট অনুভৱ নকৰোঁ। সেইখিনি আমি সহজভাৱে গাব পাৰোঁ। সেইটোৱে আচলতে সেইখিনিয়ে মধ্য সপ্তকৰ স্বৰৰ ব্যৱহাৰ। আৰু এতিয়া মই যাব বিচাৰিছোঁ তাৰ সপ্তক কি। সপ্তকৰ 3 নম্বৰ ভাগ তাৰ সপ্তক। মধ্য সপ্তকৰ দুগুণ ওপৰত হ'ব তাৰ সপ্তক। তাৰ সপ্তক অৰ্থাৎ আমি যেতিয়া যিকোনো এটা গীত বা যিকোনো এটা ৰাগ গাবৰ কাৰণে আপোনালোকে এনেকৈ ক'লে বুজি পাব চাগে যে আমি কেতিয়াবা যদি কিবা এটা গীত গাওঁ, আমি কেতিয়াবা খুব চিঞৰিবলগীয়া হয় বা খুব আমি ডাঙৰকৈ গাবলগীয়া হয়। সেই ডাঙৰকৈ বা আমি যেনেকৈ চিঞৰি গাবলগীয়া হয়, সেই স্বৰকেইটা তাৰ সপ্তকত থাকে। অৰ্থাৎ তাৰ সপ্তকত যিকোনো স্বৰ বা যিকোনো শব্দ আমি গাবলৈ হ'লে অলপ চিঞৰিব লাগে, অৰ্থাৎ আমাৰ ডিঙিত অকণমান কষ্ট অনুভৱ হয়। সেই স্বৰকেইটা সদায় তাৰ সপ্তকত থাকে। এতিয়া ক'বলৈ গ'লে মধ্য সপ্তকৰ দুগুণ ওপৰত তাৰ সপ্তকৰ স্বৰবিলাক থাকে। এতিয়া মই প্ৰথম ভাগটো মন্দ্ৰ সপ্তকলৈ আহোঁ। মধ্য সপ্তকৰ তলত মন্দ্ৰ সপ্তক থাকিব। অৰ্থাৎ মই সাধাৰণভাৱে কৈছোঁ, আপোনালোকে বুজি পাবৰ কাৰণে সহজভাৱে ক'বলৈ বিচাৰিছোঁ যে মধ্য সপ্তকত আমি সাধাৰণভাৱে কথা বতৰাবিলাক পাতোঁ। মধ্য সপ্তকত আমি কথা ক'লে বা যিকোনো গীত গালে কেতিয়াও আমাৰ ডিঙিত বা আমাৰ আৱাজত কেতিয়াও আমি অসুবিধাৰ সন্মুখীন নহওঁ। আৰু আমি যেতিয়া মন্দ্ৰ সপ্তকত যিকোনো গীত বা স্বৰ গাবলৈ লওঁ, তেতিয়া কি হয়, আমাৰ কেতিয়াবা মাতটো নাইকিয়া হৈ যায়। গান গালে আপোনালোকে বুজি পাব, গীতৰ কথা ক'লে বিশেষকৈ আপোনালোকে বুজি পাব যে কিছুমান এনেকুৱা শব্দ থাকে গান এটাৰ কিছুমান গীতৰ মাজত খুব তললৈ আনিবলগীয়া হয় আৱাজটো। কেতিয়াবা এনেকুৱাও হয় যে আমাৰ একেবাৰে শব্দটো ক'বলৈ মাতটোৱে নোলোৱা হৈ যায়। এনেকুৱাও হয়। সেইবিলাক স্বৰ সাধাৰণতে মন্দ্ৰ সপ্তকত থাকে, যিটো আমি সাধাৰণভাৱে কথা বতৰা কওঁ সেই আৱাজটোতকৈ তলত থাকে। সেয়াই আচলতে মন্দ্ৰ সপ্তকৰ স্বৰ। মই বোধ কৰোঁ আপোনালোকে অলপ হ'লেও বুজিব পাৰিছে সপ্তকৰ 3টা ভাগৰ বিষয়ে। মই আকৌ এবাৰ আপোনালোকক জনাই দিব বিচাৰিছোঁ যে সপ্তকৰ 3টা ভাগ থাকে। সপ্তকৰ 3টা ভাগ হৈছে 1 নম্বৰ মন্দ্ৰ সপ্তক, 2 নম্বৰ
মধ্য সপ্তক আৰু 3 নম্বৰ হৈছে তাৰ সপ্তক। তাৰ সপ্তকত আমি সদায় চিঞৰিবলগীয়া হয় বা আমাৰ ডিঙিত আমি অলপ কষ্ট অনুভৱ কৰোঁ বা ডাঙৰকৈ গাবলগীয়া হয়। সেই স্বৰবিলাক সদায় তাৰ সপ্তকত থাকে। মধ্য সপ্তকত আমি সাধাৰণভাৱে যেনেদৰে কথা বতৰা পাতোঁ বা আমি যেতিয়া কথা বতৰা কওঁতে বা যেতিয়া যিকোনো গীত বা ৰাগ গাওঁতে আমি কোনো যেতিয়া কষ্ট অনুভৱ নকৰোঁ, সেই স্বৰকেইটা সদায় মধ্য সপ্তকত থাকিব। আৰু মন্ত্ৰ সপ্তকত গাবলগীয়া স্বৰবিলাক সদায় তলত থাকিব। আমাৰ মাতটো কেতিয়াবা গীত গালে বা কিছুমান শব্দ ব্যৱহাৰ কৰিলে গীতত বা ৰাগত আমাৰ মাতটো কেতিয়াবা নোলোৱা হৈ যায় বা আমি তললৈ আনিবলগীয়া হয় আৱাজটো। সেই স্বৰকেইটা সদায় মন্ত্ৰ সপ্তকত থাকিব। আৰু সপ্তক মই আকৌ এবাৰ কৈ দিছোঁ যে সপ্তক কি 7টা স্বৰৰ সমষ্টিকে সপ্তক বুলি কোৱা হয়। মই আশা কৰিছোঁ আপোনালোকে সপ্তকৰ বিষয়ে অলপমান হ'লেও বুজিব পাৰিছে। আজিৰ ভিডিঅ'টো ইমানেই। মই যিখিনি মোৰ সাধাৰণ জ্ঞানেৰে যিখিনি মই বুজি পাইছোঁ তাৰ পৰাই আপোনালোকক বুজাই দিব বিচাৰিছোঁ সপ্তকৰ বিষয়ে। আচলতে সপ্তক বা স্বৰ বা বৰ্ণ কি, লয় কি, এইবিলাক যিহেতু থিয়ৰিও আহে লিখিবৰ কাৰণে, অৰ্থাৎ লিখিত পৰীক্ষাও যিহেতু হয়, এইবিলাক কথা আচলতে থিয়ৰিত লিখিবলৈ আহে বা প্ৰশ্ন কাকতত প্ৰশ্ন আহে যে বৰ্ণ কি বা তাল কি, সপ্তক কি, স্বৰ কি, অলংকাৰ কি, এইবিলাক লিখিবলৈ আহে। মই ভাবিছোঁ সেইবাবে মই ভাবিছোঁ যে এইবিলাক আমি যিকোনো এটা সংগীত বা ৰাগ শিকাৰ আগতে এইবিলাক খুব প্ৰয়োজনীয় কথা বা জানিবলগীয়া কথা। সেইবাবে মই এইখিনি কথা আপোনালোকক আগতেই জনাই লৈছোঁ। ইয়াৰ পাছতে আকৌ এটি মই পুনৰ বেলেগ এটি বিষয় লৈ আপোনালোকৰ মাজলৈ আহিম। আৰু মই আগতেও কৈছিলোঁ যে মোৰ এই ভিডিঅ'বিলাক আপোনালোকে ইউটিউব চেনেলটো পাব। মোৰ ইউটিউব চেনেলটো অন্নপূৰ্ণা কাশ্যপ বুলি আছে। যদি আপোনালোকে বিচাৰে চাবলৈ বিচাৰে তেতিয়াহ'লে ইউটিউবত গৈ চাব পাৰিব। আৰু মোক যদি কিবা জানিবলগীয়া, মোৰ পৰা কিবা জানিবলগীয়া থাকে বা মোৰ যদি কিবা ভুল হৈছে ক'ৰবাত, আপোনালোকে যদি কিবা ক'ব বিচাৰে মোক ক'ব পাৰিব। তাৰ বাবে মোক কমেণ্ট কৰিব। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে অন্য দুই এজনেও মোৰ ভিডিঅ'বিলাক চাব পাৰে বা কিবা এটা নহয় কিবা এটা শিকিব পাৰে। তাৰ বাবে আপোনালোকে শ্বেয়াৰো কৰি দিব। লগতে যদি মোৰ চেনেলটো আপোনালোকে এতিয়ালৈকে চোৱা নাই, গৈ চাব। আৰু মোৰ ভিডিঅ'টো অৰ্থাৎ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে মই এনেকুৱা ধৰণৰ আকৌ ভিডিঅ' দিলে আপোনালোকে পাই থাকে। আকৌ এটি পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।